নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম শ্ৰী ঋতুপন শইকীয়া আৰু আপোনালোকে চাই আছে ঋতু টক্স। আমি আজি তিতাবৰ জিলা টাইকোৱাণ্ডো ক্ৰীড়া সন্থাৰ সকলো প্ৰশিক্ষক প্ৰশিক্ষাৰ্থী লগ হৈ আৰু সকলো লগ হৈ আমি এটা পৰিকল্পনা কৰিছোঁ। আৰু কি পৰিকল্পনা কৰিছোঁ আপোনালোকে টাইটেল আৰু থাম্বনেইল দেখি গম পাইছেই। গতিকে এতিয়া নকওঁ, তাত আমি এফালে গৈ আছোঁ এঘৰলৈ, জয়ন্ত বুলি কয় আমাৰ লগৰে। সিহঁতৰ ঘৰত গৈ আছোঁ আৰু সিহঁতৰ ঘৰত পাই পিনি আপোনালোকক ভালকৈ বিতংভাৱে আপোনাক জনাম। আজি আমি সকলো মিলি মাধৱপুৰ টাইকোৱাণ্ডো ক্লাবৰ ফালৰ পৰা আমি পদপথত থকা লোকসকলৰ বাবে আমি এটা পাতলীয়া খাদ্য আয়োজন কৰিছোঁ আৰু আপোনালোকে আমাক এনেকৈ আশীৰ্বাদ কৰি যাব যাতে আমি আগলৈ এনেকুৱা কাম কৰি যাব পাৰোঁ। ধন্যবাদ। বৰ্তমান আমি ওলাইছোঁ আৰু দেই ৰাইজ। এইটো বটলটো আপোনালোকে লৈ আনিছোঁ, এইটো আপোনালোকে আনিছোঁ দেই। আমি গোটেই এই আমাৰ টাইকোৱাণ্ডো ক্লাবৰ মাধৱপুৰত সকলোৱে মিলি আপোনাক চবকে দিছোঁ। এইটো আপোনালৈ দেই, এইটো এইটো খাব দেই বুলি। সূৰ্য দেৱতাই ৰ'দটো অলপ বেছিয়ে দিছে। কৃষ্ণ কিমান হ'ল আজি এতিয়ালৈকে? বৰ্তমানলৈকে কিমান হ'ল? এতিয়ালৈকে আমাৰ মানুহ আমি 50জন মানৰ আমি মানুহ এতিয়া দি থৈ আছে আৰু আমি আগত পাম মৰিয়নি যাওঁ এতিয়া। মাতি দিয়ক, দিলে দিলে। সিধা গুচি যাবে, উপর বস্তু যে রাস্তাতে গুচি যাব পাই যাব, তার বহুত আছে। এক নেপা ভাই কাট পাবো।
বৰ্তমান আছোঁ আমি এতিয়া মৰিয়নিত আৰু ইয়াত আমি যিমান পাৰোঁ দিবলৈ চেষ্টা কৰি আছোঁ। ৰ'দ কেনেকুৱা আজি সেইটো কওক? আজি ৰ'দটো বহুত গৰমে পৰিছে, ৰ'দটো গৰমে পৰিছে আজি। আৰু প্ৰব্লেম হৈছে বাৰু, মানে পটককৈ মানুহবোৰ বিচাৰি নাপাইছোঁ আমি, তাতে অলপ ঘূৰিব লগা হৈছে। কিন্তু তথাপিও আমাৰ মনটো বহুত হয়, লাগিছে ন? আমি যদি মানুহ এটা বিচাৰি পাওঁ ন, বহুত ভাল লাগে, মনটো ভাল লাগে, মানে দি পানি ভাল লাগে আৰু এইফালে এতিয়া মৰিয়নি দি হ'ল। এতিয়া মৰিয়নিৰ পৰা প্ৰস্থান কৰি যাম এতিয়া যোৰহাট। আৰু মৰিয়নিত আপোনাৰ 30 পৰা 35জন মানুহ লগ পালোঁ, তেওঁলোকক দিলোঁ। আৰু এতিয়া যোৰহাট যাম, যোৰহাটৰ পৰা তেনেকৈ এপাক ঘূৰি তিতাবৰলৈ যামগৈ আৰু। বৰ্তমান আছোঁ আমি এতিয়া যোৰহাটত, যোৰহাট চিকিৎসা মহাবিদ্যালয়। আৰু বাকী চব ঠিকে আছে, কিন্তু ৰ'দে অৱস্থা কাইল কৰি দিছে ন, গৰম। সেইটো কাৰণে আমি আৰু নগৰৰ কথা চিন্তা কৰিছোঁ। এতিয়া ঘূৰিম তিতাবৰলৈ। তাকে ভাবি নে অৱস্থা বেয়া গৰমত। ভিডিঅ'টো ইমানতে সামৰিছোঁ। আমি যোৰহাট এইফালে তিতাবৰত দিলোঁ, আকৌ তিতাবৰৰ পৰা মৰিয়নি গ'লোঁ, মৰিয়নিৰ পৰা যোৰহাট গ'লোঁ, আৰু যোৰহাটৰ পৰা আহি এইফালে এতিয়া সকলোতে দিলোঁ আৰু যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব আমাৰ সকলোকে, যাতে আগলৈও এনেদৰে আমি দি যাব পাৰোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগে সকলোকে উৎসাহ জনাবলৈ এটা লাইক কৰি থৈ যাব। ধন্যবাদ।